পলিটিকেল ইণ্টাৰেষ্ট কেনেকৈ আহিলে বা কিয় জইন কৰিলে এবাৰ জনক মানে ফাৰ্ষ্ট একচুৱেলি মই ব্যৱসায়িক হিচাপে আৰম্ভ কৰা নাই অ'কে প্ৰথমে যেতিয়া মই কলেজত পঢ়িলোঁ দিছপুৰ কলেজত মই পঢ়ি আছোঁ তেতিয়া মই ছাত্ৰ সন্থাৰ সোমালোঁ ছাত্ৰ সন্থাৰ তেতিয়া মই দিছপুৰ ছাত্ৰ সন্থাৰ সভাপতি হ'লোঁ সময় গৈ আছে আমি দিন ৰাতি ছাত্ৰ সন্থাই কৰোঁ বেলেগ নাই ৰাতিপুৱা 9টা বজাত উঠি যাওঁ উঠি যি ওলালোঁ ছুপাৰ মাৰ্কেটত আমাৰ কাৰ্যালয়ত বহি ৰাতি 10টাত সোমাম অ'কে এইটো হৈছে মোৰ ডেইলি ৰুটিন আৰু 10টাৰ পিছত পঢ়াখিনি আৰম্ভ কৰোঁ যি পঢ়িবলগীয়া থাকে পঢ়াখিনি আৰম্ভ কৰিলোঁ তাৰপিছত দক্ষিণগুৰি ছাত্ৰ সন্থা গ'লোঁ ছাত্ৰ সন্থা কৰি ভাবিলোঁ যে ছাত্ৰ সন্থাৰ মজিয়াখন আমাৰ কাৰণে যে পঢ়াৰ জীৱনটোলৈকেহে ছাত্ৰ সন্থাটো মোৰ ব্যক্তিগত ধাৰণা আৰু যে পঢ়াৰ জীৱনলৈকেহে ছাত্ৰ সন্থাখিনি আমাৰ ঠিক থাকে পঢ়াৰ জীৱনৰ পিছত মই ভাবোঁ যে ছাত্ৰ সন্থাৰ মজিয়াখন আমাৰ কাৰণে ঠিক নহয় চ' 2016ত মই LLB ক্লিয়াৰ কৰিলোঁ আৰু 2016ত মই ছাত্ৰ সন্থাটো ত্যাগ কৰিলোঁ ছাত্ৰ সন্থা ত্যাগ কৰি মই ভাবিলোঁ যে ছাত্ৰ সন্থা যিহেতু এৰিছোঁ সমাজখন এৰিব নোৱাৰোঁ সমাজৰ কামত জড়িত হৈ আছোঁ মই বিভিন্ন কামত সমাজৰ বিহুৰ পৰা পূজাৰ পৰা কালী পূজাৰ পৰা যেনেকুৱা ধৰণৰ কামৰ হয় সমাজখনৰ লগত সদায় জড়িত হৈ আছোঁ আৰু ঘৰতকৈ বেছি মই সমাজখনক প্ৰাধান্য দিওঁ মোক ঘৰৰ মানুহ বেছি দেখা নাপায় লগ নাপায় যে মই সোমাওঁ কেতিয়া যাওঁ কেতিয়া কাৰণ মই যদি মানে কয় যে মিটিং আছে যে ৰাজহুৱা মিটিং হওক প্ৰিয় মিটিং হওক আগত মোৰ সেইটো কাম সমাজখনক মই প্ৰথমে সময় দিওঁ আৰু এতিয়াও মই ৰাতিপুৱা যি ওলাওঁ ঘৰৰ পৰা মানে মই ঘৰৰ আলোচনা বেছি নহয় আৰু ক'ত কেনেকুৱা মিটিংখন আছে ক'ত কি হৈ আছে ক'ত কেনেকুৱা আমি চলিব লাগে আৰু সেই হিচাপে ৰাজনীতিত আহিলোঁ আৰু ৰাজনীতি ভাবিলোঁ যে ছাত্ৰ সন্থাৰ মজিয়াখনত যিহেতু আঞ্চলিকতাবাদৰ যি অসম প্ৰেমী যি অসমক ভাল পোৱা অসমৰ জনগোষ্ঠীক ভাল পোৱা অসমৰ বায়ু পানী ভাল পোৱা মই ভাবিলোঁ ইয়াতকৈ ভাল এটা পলিটিকেল পাৰ্টি এটাই আছে যিটো অসম গণ পৰিষদ চ' তাৰপিছত অসম গণ পৰিষদ দলত যোগদান কৰিলোঁ অসম গণ পৰিষদ দলত যোগদান কৰি তেতিয়া অসম গণ পৰিষদ দলৰ যুৱ পৰিষদ বুলি আমাৰ ইউথ উইংছ এটা আছে যুৱ পৰিষদ তো যুৱ পৰিষদত তাৰে মই কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাপে মোক দায়িত্ব দিলে আৰু সেই মৰ্মে মই সাংগঠনিক কাম কাজ যিমান পাৰোঁ মোক যিখিনি মই ভালকৈ পাৰোঁ সেইখিনি মই চেষ্টা কৰিলোঁ সাংগঠনিক কাম কাজত তাৰপিছত কাৰ্যকৰী সভাপতি আৰু সভাপতি মহোদয়ে চাগে ভাল পালে আমাৰ যি তত্ত্বাৱধায়ক আছিল মনোজ শইকীয়াও চাগে মোৰ কামত ভাল পালে সভাপতি আমাৰ যি যুৱ পৰিষদৰ কামত চাগে মোৰ ভাল পাই সেই হিচাপে মোক যুৱ পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে মোক দায়িত্ব দিলে আৰু সেই মৰ্মে আৰু অসমৰ প্ৰতিটো কোণাত য'ত যেনেকৈ পাৰোঁ নিজৰ সংগঠনৰ কাম কাজখিনি কৰি থাকোঁ এনেকুৱা নহয় যে ৰাজনৈতিকভাৱে মানুহৰ লগত থাকিব লাগে ৰাজনৈতিকতকৈ সামাজিকভাৱেহে মানুহৰ ওচৰত যোৱাটো বেছি দৰকাৰ আমি বিজেপি কৰোঁ কংগ্ৰেছ কৰোঁ AGP কৰোঁ এইটো পিছত কিন্তু সামাজিকভাৱেহে মানুহখিনিৰ ওচৰত যোৱাটো দৰকাৰ আৰু দেখিব তেতিয়া যিটো পাৰ্টিৰ কৰ্মকৰ্তাৰ কাৰ্য ভাল হ'ব সেই পাৰ্টিয়ে অসমত আহিবই নিশ্চিতভাৱে আৰু তেনেকৈ দিন ৰাতি আৰু ৰাজনীতিভাৱে সোমালোঁ তাৰ পিছত